বন্ধুসকল আপোনালোকে চাগে ভাবিছে এজনী কো হাবিয়ে বনাই ঘূৰি ফুৰে হাবিয়ে বনাই ঘূৰি ফুৰা নাই আচলতে এইখন হৈছে মোৰ বাৰীৰ পিছফালে থকা ধাননি পথাৰ নহয় এখন কি কম ভালকে ময়ে নাজানো কি কয় এই গজোপা কি কয় মই নামটো নাজানো আপোনালোকে যদি জানে মোক প্লিজ জনাব হা মই দেখাম হা এইটো ভালকে চাওকচোন ইমান ধুনীয়া একদম ধানৰ নিচিনা কিন্তু ধান নহয় মোৰ বাৰীত মানে কেইজনমান মানুহে এইটো খেতি কৰিছে তেওঁলোকে কমতে এইটো মাৰুৱা বুলি কয় চাওক কিমান ধুনীয়া লাগিছে এইফালে আছে এইজোপা লিচু গছ ইমান ডাঙৰ যেতিয়া লাগে ন গোটেই গছজোপা ভৰি ভৰি লাগে চাওক ইমান ধুনীয়া পৰিৱেশ সেউজীয়া মই ৰিলছ বনাই আছিলোঁ মানে তো এই লিপষ্টিকটো লৈছিলোঁ উঠখনে টানি ধৰিছে লিপষ্টিকটো ইমান ভাল নহয় নতুন লিপষ্টিক আছিলে ল'ব নোৱাৰি উঠখন পুৰা টানিছে ফালি দিব নিচিনা লাগিছে উঠটো এটা বিশেষ কথাৰ বাবে আজি এই ভিডিঅ'টো বনালোঁ আমাৰ অসমৰ মুখ্যমন্ত্ৰী কোন গমটো পাই মামা হিমন্ত বিশ্ব শৰ্মা সম্ভৱ সেইদিনা কিবা প্ৰগ্ৰেম এটাত তেখেত গৈছিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আমাৰ ৰাজনৈতিক জগতখনৰ ধ্ৰুৱতৰা বুলি ক'লে ভুল নহ'ব তেওঁ যেনেকুৱাই নহওক কিন্তু এইটো সঁচা কথা তেওঁ অসমৰ বহু মানুহৰ মনৰ মাজত বাস কৰে তেওঁ যি ধৰণে কাম কৰে যি ধৰণে কথা কয় সঁচাই মানে বহুত মানুহে ভাল পায় তেখেতক প্ৰগ্ৰেম এটাত সম্ভৱ তেখেত গৈছিলে তেতিয়া যাওঁতে কোনোবা কেইগৰাকীমান ছোৱালীয়ে তেখেতক মানে এনেকৈ গালত চিকুটিলে হয়তো ওচৰত পাই চাগে একদম তাহাঁতি ক'ব নোৱাৰা হৈ গ'ল চিকুটিলে তাৰপৰা হাক কৰিছে তেখেতক সাৱটিও ধৰিছে আৰু তেখেতেও তেওঁলোকে সাৱটি ধৰাৰ কাৰণে তেওঁলোকক মৰম কৰিছে কিন্তু এইটো ফটুৱা পৰ্টেল চেনেল আছে নহয় সিহঁতে ইমান বেয়াকৈ দিছে দেখি ন মোৰ খং উঠি গৈছে এইটো ভালকৈ চাব তাত দেখিলেই গম পাব যে তেখেতে কেনেধৰণে সেই ছোৱালীকেইগৰাকীক মৰম কৰিছে কিন্তু এই মানে পৰ্টেল চেনেলকেইটাই কেইটামান ভিউজৰ কাৰণে ইমান বেয়াকৈ দিছে নহয় মাথা বেয়া হৈ যায় এজন ৰিপৰ্টাৰৰ কাৰণে এজন ব্যক্তিয়ে ছুইচাইড কৰিছে আপোনালোকে চাই গম পায় এইটো কথা আৰু তাৰপিছত সেই ৰিপৰ্টাৰজনক খুব পিটিছে এইবোৰ কি সমাজত দেখি ভাল লাগে নেকি আপোনালোকে চাওকচোন কি লিখিছে মামা ৰোমেণ্টিক ভাগিন ফেণ্টাষ্টিক এইবোৰ কি লিখিছে আমাৰ চতুৰ্থ স্তম্ভ বুলি কয় তেখেতসকলকে আৰু এওঁলোকে চব কি কৰি আছে কিন্তু আমি সবেই গম পাওঁ যে তেনেকুৱা একো নাইকিয়া কেইটামান ভিউজৰ কাৰণে ইহঁতে এইবোৰ লিখিছে নিউজ পোৱা নাই আপোনালোকে নিউজ পৰিৱেশনেই নকৰিব এনেকুৱা ফকতীয়া মানসিকতা আপোনালোকৰ আছে বুলি দেখাই নাথাকিব ভাল নালাগে এইবোৰ দেখিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাকো এৰা নাইকিয়া এখেতসকলে ভাগিনৰ সম্পৰ্কটো ইমান বেয়াকৈ নেদেখাব দেই আপোনালোকক অসমৰ ৰাইজে বুজি পাইছে চাওকচোন তাৰ তলত থকা কমেণ্টবোৰ কেনেদৰে দিছে সবেই গম পায় যে কেইটামান ভিউজৰ কাৰণে ইহঁতে এনেকুৱা কৰি আছে কিন্তু এইবোৰ কেতিয়া বন্ধ হ'ব সেইদিনাতো এজন ব্যক্তিয়ে ছুইচাইড কৰিছে এনেকুৱাবোৰ নিউজৰ কাৰণে বহুত মানুহে মানসিকভাৱে দুৰ্ভোগ ভুগিবলগীয়া হৈছে আৰু শেষত গৈ ছুইচাইডৰ নিচিনা কাম কৰিবলগীয়া হয় বিশেষ নকওঁ আজি ভিডিঅ'টোত ইমানেই আছিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মালৈ মোৰ এটাই অনুৰোধ এনেকুৱাবোৰ পৰ্টেল চেনেলক পাৰিলে এসেকা দিয়ক